নমস্কাৰ সকলোকে আকৌ এটা ভিডিঅ' বস্ত্ৰালয় চিল্ক হাবৰ পৰা আৰু আজি চাব কিমান ধুনীয়া ধুনীয়াখিনি নুনি কটনৰ মেখেলা হেভি কালেকশ্যন লৈ আহিছো আৰু যিখিনি আপোনালোকে খুব বিচাৰি আছিলে আৰু আজি কেইবাদিনৰ মূৰত ভিডিঅ' আগবঢ়াইছো এইখিনি কাপোৰৰ আৰু আপোনালোকে খুব ডিমাণ্ড কৰি আছিলে যেটো এইখিনি কাপোৰ আৰু আজি গোটেইখিনি নতুন কালাৰ আকৌ এড কৰি আনিছো প্ৰথমে এটা চাব পাৰ্পল কালাৰ ধুনীয়া এটা কালাৰ হয় আৰু ইয়াৰ ফুলৰ কালাৰটো চাব বিৰাট এটা ধুনীয়া কালাৰ একদম ষ্টেণ্ডাৰ্ড কালাৰ হয় আৰু এইখিনি কাপোৰ আপোনালোকে আমাক ইমান বিচাৰি আছিলে ষ্টক একেবাৰে শেষ হৈ আছিলে আৰু ৰেডি কৰি আজি কেইবাটাও পিছে কাৰণে লৈ আনিছো খুব বিচাৰি আছিলে যিহেতু আৰু এইটো এটা কালাৰ চাব বেঙুনীয়া কালাৰটোত আছে লাইট বেঙুনীয়া কালাৰটোত হ'ব আৰু ইয়াৰ ফুটা কাম থাকিব দেখিছে ৱৰ্কখিনি আৰু ইয়াৰ ফুলৰ কালাৰটো চাব বিৰাট ধুনীয়া এটা কালাৰ হয় গহীন কালাৰ আৰু ইয়াতে পিংক হোৱাইট আৰু গোল্ডেন ৱৰ্কত কাম কৰা আছে দেখিছে ৱৰ্কখিনি ফুলৰ ডিজাইন আপোনালোকে সেমে পাব কিন্তু কালাৰ কম্বিনেশ্যন বিলাক আমি প্ৰত্যেকবাৰতে বেলেগ বেলেগ কৰি থাকো ফুলৰ কালাৰ কাপোৰৰ কালাৰটো আৰু এইটো আহিব এটা ধুনীয়া কালাৰ দেখিছে এইটো বেঙুনীয়া কালাৰত কৰিছো আৰু ইয়াৰ ফুলৰ ৱৰ্কখিনি এনেকে পিংকত দিছো আগত এটা দেখাইছিলো তাতে আপোনাৰ আমি মেৰুনত দিছিলো এবাৰ আমি পিংকটো বেছি হাইলাইট কৰি দিছো এইটোত দেখিছে ডিজাইনটো বিৰাট ধুনীয়া এটা ডিজাইন হৈছে আৰু ইয়াৰে মেখেলাখন চাব কালাৰটো কিন্তু বিৰাট মৰম লগা এখন আহিব ইয়াৰে ধুনীয়া মেখেলা সম্পূৰ্ণ ৰেডি টু ৱেৰ যেহেতু আমি এইখিনি কাপোৰ আপোনালোকলৈ সদায় ৰেডি টু ৱেৰ আগবঢ়াওঁ এখন আহিব ধুনীয়া মেখেলা একেবাৰে প্ৰিমিয়াম কোৱালিটি নুনি কটন হ'ব আৰু সম্পূৰ্ণ ৰেডি টু ৱেৰ থাকিব চাব এইযোৰ আহিব এৰে এখন ধুনীয়া মেখেলা আহিব আৰু লগত থাকিব এটা ধুনীয়া ব্লাউজৰ পিচ এইটো আহিব ধুনীয়া ব্লাউজৰ পিচ ইয়াৰে পিংক মিনাৰ কৰা আছে এই কাপোৰ যদি আপোনালোকৰ কাৰোবাৰ পচন্দৰ জোৰাৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনশ্বট আপোনালোকে ৰাখি ল'ব কাপোৰযোৰ প্ৰাইচটো জনাই দিছো আপোনালোকে 3000 টকাত সম্পূৰ্ণ ৰেডি টু ৱেৰ ল'ব পাৰিব এইটো যোৰ আমাৰ পৰা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ বুকিং কৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ৰাখিব আৰু নেক্সট এটা চাব এইটো বিৰাট ধুনীয়া মৰম লগা কালাৰটো দেখিছেনে এইটো বিৰাট ধুনীয়া এইটো আপোনাৰ এটা পাতল হেনাগিন কালাৰটোত আহিছে অকমান একেবাৰে লাইট হেনাগিন কালাৰটোত হ'ব অকমান য়েলো টাইপৰো আহিছে য়েলো গাৰ্ডিছ টাইপৰো আহিছে কিন্তু হেনাগিনত অকমান বেছিকে পৰিছে দেখিছে কালাৰটো কিমান ধুনীয়া এটা কালাৰ আনকমন আৰু ইয়াৰ ৱৰ্কখিনি আপোনাৰ হোৱাইটত আছে আৰু ইয়াৰ ফুলৰ ডিজাইনটো অকমান বেলেগ আহিব ইয়াতে অকল হোৱাইট আৰু চিলভাৰ ৱৰ্কত কাম কৰা আছে আচলটো থাকিব এনেকুৱাকে দেখিছে গোটেই গাতে সৰু সৰু এনেকে বুটা ৱৰ্কখিনি কাম কৰি দিয়া হৈছে এখন আহিব ধুনীয়া চাদৰ কালাৰটো এইটো বিৰাট ধুনীয়া হয় একদম পাতল লাইট লেমন য়েল্লো টাইপৰ আহিব এখন আহিব এখন মেখেলা ৱৰ্কখিনি আৰু যথেষ্ট হেভিকে দিয়া আছে অকমান বেছিকে ওপৰলৈ বহুতখিনি দিয়া আছে দেখিছে এখন দেখিছে ৱৰ্কখিনি কিমান হেভিকে কৰা আছে একদম ঘন ঘনকে থাকিব যেহেতু আপোনালোকে এইখিনি কাপোৰ বিয়া আদিত পিন্ধিবলৈ অকমান হেভি লুকছতে বিচাৰি থাকে আৰু সিমানটো ৰেঞ্জত আপোনাৰ বাজেট ফ্ৰেণ্ডলিও হয় আৰু দেখিবলৈ লুকছটো অকমান হেভি লাগে বিয়া আদিত পিন্ধিবলৈ গতিকে এইখিনি কাপোৰ প্ৰায় বিচাৰিয়ে থাকে আৰু ইয়াৰ আহিব এটা ধুনীয়া মৰম লগা ব্লাউজৰ পিচ একদম সৰু সৰু বুটা ৱৰ্কখিনি কৰা আছে হাততে কামখিনি থাকিব আৰু এই কাপোৰযোৰ সম্পূৰ্ণ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 3000 টকাত ল'ব পাৰিব যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ বুকিং কৰিব আমাৰ ফোন নাম্বাৰ স্ক্ৰীনত দিয়া আছে আপোনালোকে পছন্দ হোৱা কাপোৰযোৰ পটাপট বুকিং কৰি ল'ব নেক্সট এটা কালাৰ চাব এইটো এটা আহিব এইটো অকমান ডাৰ্ক বেঙুনীয়াত হ'ব আৰু য়েল্লো কালাৰৰ ৱৰ্ক কৰা আছে ফুলৰ ডিজাইন প্ৰায় সেম আহিব কিন্তু কালাৰ কম্বিনেশ্যন বিলাক আমি প্ৰত্যেকে বেলেগকে বনাওঁ এইটো আহিব চাব এইটো বিৰাট ধুনীয়া হ'ব এইটো অকমান ডাৰ্ক বেঙুনীয়াত আছে আগৰটো মই পাতল বেঙুনীয়া দেখাইছিলো আৰু ইয়াৰে ৱৰ্কখিনি আপোনাৰ য়েল্লোত মেৰুন আৰু পিংক দুইটা মিনাৰ ৱৰ্কতে কাম কৰা আছে মই পাৰিটো দেখাই দিছে চাব এখন আৰু গোটেই গাতে এনেকে আচলৰ ডিজাইন এনেকুৱাকে থাকিব এখন আহিব ধুনীয়া চাদৰ সম্পূৰ্ণ ৰেডি টু ৱেৰ আৰু এইখিনি কিন্তু একদম প্ৰিমিয়াম কোৱালিটিত পাব আপোনালোকে যেহেতু নুনি কটনৰ ঢেৰ কোৱালিটি থাকে মই সদায় কৈ থাকো এইখিনি আপোনালোকে প্ৰিমিয়াম কোৱালিটিত ল'ব পাৰিব কোৱালিটি যথেষ্ট ভাল পাব এইখিনি কাপোৰৰ এখন আহিব ধুনীয়া মেখেলা য়েল্লো কালাৰতে আৰু পিংকত এনেকে মিনাৰ ৱৰ্ক থাকিব আৰু মেৰুনত আৰু এইটো আহিব ব্লাউজ পিচটো আৰু এইযোৰ কাপোৰ আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰে প্ৰাইচ আহিব মাত্ৰ 3000 টকা মাত্ৰ 3000 টকাত ল'ব পাৰিব যিসকলে অনলাইনত ল'ম বুলি ভাবিছে শ্বিপিং এক্সট্ৰা 80 ৰুপিজ থাকিব আৰু আমাৰ দোকানৰ এড্ৰেছটো আকৌ কৈ দিছো শিমলুগুৰি ছুপাৰ মাৰ্কেট নিয়েৰ বজাৰ ৰোড ৰেডিঅ' হাউচৰ ফ্ৰণ্টত আমাৰ দোকানখন আছে আৰু আমাৰ কাপোৰসমূহ যদি আপোনালোকৰ পছন্দ হয় অনলাইনৰ থ্ৰুৱেদি DTDC বা পোষ্টেলৰ সহায়ত ল'ব পাৰিব বহুতে সুধি থাকে COD কথা কেছ অন ডেলিভাৰী অপশ্যন আমাৰ নাই গতিকে আপোনালোকে যদি পছন্দ হয় বা ল'ব বিচাৰে DTDC বা পোষ্টেলৰ সহায়তে আমাৰ কাপোৰসমূহ ল'ব পাৰিব নেক্সট এটা কালাৰ দেখাইছো চাবচোন বাদামী কালাৰ হয় আৰু ইয়াৰ কালাৰ ৱৰ্কখিনি কম্বিনেশ্যনটো বিৰাট ধুনীয়া ইয়াতে পিংক আৰু হোৱাইটত মিনাৰ ৱৰ্ক কৰা আছে আৰু ইয়াৰ ফুলৰ ৰংটো চাব বিৰাট ধুনীয়া এটা ষ্টেণ্ডাৰ্ড কালাৰ হয় কালাৰটো বিৰাট ধুনীয়া আৰু ইয়াতে বুটাখিনি আপোনাৰ অকমান জোঙাকে অকমান নিমকি ডিজাইনত কৰা আছে আগৰখিনি গোল গোল আছিলে ইয়াৰ অকমান জোঙাকে ৱৰ্কখিনি আছে দেখিছে এইটো কালাৰ বিৰাট ধুনীয়া প্ৰায় বিচাৰি থাকে সকলোৱে এনেকুৱা ধৰণৰ কালাৰখিনি
আৰু ইয়াৰ মেখেলাখন আহিব এইখন মেখেলাখনো বিৰাট ধুনীয়া ৱৰ্কখিনি এখন আহিব ধুনীয়া মেখেলা ৱৰ্কখিনি এইখিনি যথেষ্ট হেভিকে কৰা আছে আৰু কাপোৰৰ কোৱালিটিৰ কথা কৈছোৱে মই এইখিনি নুনি কটন আপোনালোকে যিসকলে লৈছে তেওঁলোকেতো গম পায় আৰু যিসকলে নাই লোৱা তেওঁলোকেও ধুনীয়াকে ল'ব পাৰিব কাৰণ প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন হয় আপোনালোকে ধুনীয়াকে ল'ব পাৰিব এখন আহিব ইয়াৰে ধুনীয়া মেখেলা ৱৰ্কখিনি হেভিকে থাকিব আৰু এইটো আহিব ইয়াৰে এটা ব্লাউজৰ পিচ ধুনীয়াকে দিয়া আছে কালাৰটো বিৰাট মৰম লগা হয় আৰু যদি এযোৰ কাপোৰ আপোনালোকৰ কাৰোবাৰ পচন্দৰ ভিতৰত পৰিছে পটাপট স্ক্ৰীনশ্বট ৰাখি ল'ব প্ৰাইজ আহিব মাত্ৰ 3000 টকা মাত্ৰ 3000 টকাত ল'ব পাৰিব সম্পূৰ্ণ ৰেডিটোৱে থাকিব নেক্সট এটা কালাৰ দেখাইছো চাব এইটো এটা কালাৰ অকমান কপাৰ কালাৰ টাইপত আছে কালাৰবোৰ প্ৰত্যেকটোৱে আপোনালোকে আনকমন পাব কাৰণ এইখিনি কাপোৰ আমি আপোনালোকে বিচাৰি থাকে আৰু কালাৰবিলাক আমি প্ৰত্যেকবাৰ বেলেগ বেলেগ প্ৰত্যেকবাৰতে আমি বেলেগ বেলেগ কালাৰ এড কৰোঁ আৰু ফুলটো ছেমে থাকে কিন্তু কালাৰখিনি আপোনালোকে প্ৰত্যেকবাৰে বেলেগ বেলেগ পাব এইটো এটা চাব ইয়াতে পিংক আৰু চিলভাৰ ৱৰ্কত থাকিব আৰু ইয়াৰ ফুলৰ ডিজাইনটো থাকিব এনেকুৱাকে এইটো আহিব ফুলৰ ডিজাইনটো আৰু ৱৰ্কখিনি দেখিছে সৰু সৰু ঘন ঘন বুটাৰ ৱৰ্কে থাকিব গোটেই গাতে চিম্পুলকে থাকিব গোটেই গাতে আচলটো যিহেতু হেভিকে দিয়া হৈছে আৰু য়েলো কালাৰ এনেকে পাইটো থাকিব আৰু লগত থাকিব এখন ধুনীয়া মেখেলা এখন আহিব মেখেলা ৱৰ্ক আপোনালোকে যথেষ্টখিনি হেভিত পাব এখন দেখিছে মেখেলা ৱৰ্কখিনি পুৰা হেভিকে কাম কৰা আছে দেখিছে কিমানখিনি ওপৰলৈকে কামখিনি থাকিব আৰু কালাৰ কম্বিনেশ্যন যথেষ্ট ধুনীয়া হয় বিৰাট মৰম লগা হৈছে কালাৰটো আৰু ইয়াৰ ৱৰ্ক ব্লাউজৰ পিচটো এনেকৈ বুটা ৱৰ্ক ধুনীয়াকে কৰা আছে বুটা ৱৰ্কত আছে আৰু এই কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে এইযোৰ স্ক্ৰীনশ্বট লৈ ৰাখিব আৰু এইযোৰ প্ৰাইজ আহিব মাত্ৰ 3000 টকা 3000 টকাত ল'ব পাৰিব আৰু যিসকলে অনলাইনত লয় তেওঁলোকে শ্বিপিং 80 ৰুপিজ এক্সট্ৰা থাকিব নেক্সট এটা কালাৰ চাব মচুৰ কালাৰ এইটো বিৰাট ধুনীয়া হয় কালাৰটো মচুৰ কালাৰত আপোনাৰ ৰাণী পিংক কালাৰত কাম কৰা আছে আৰু গুণাৰক থাকিব মচুৰ কালাৰ হ'ব কালাৰটো দেখিছে কিমান ধুনীয়া এটা কালাৰ হয় এইটো এটা চাব বিৰাট ধুনীয়া এটা কালাৰ এইটো এটা চাব বিৰাট ধুনীয়া হ'ব কালাৰটো ফুলৰ ডিজাইনখিনি মই কৈছোৱে প্ৰায় একে থাকিব আপোনালোকে কিন্তু কালাৰ কম্বিনেশ্যনবিলাক বেলেগ পাব এইটো পিংক ৰাণী পিংকত আছে য়েল্লো আৰু হোৱাইট আৰু গল্ডেন ৱৰ্কত মিনা ৱৰ্কখিনি থাকিব এখন আহিব ইয়াৰ ধুনীয়া চাদৰ এইটো কালাৰো বিৰাট মৰম লগা আৰু লগত থাকিব এখন ধুনীয়া মেখেলা এখন আহিব মেখেলা এখন চাব ধুনীয়া মেখেলা ৱৰ্কখিনি যথেষ্ট ধুনীয়া হয় কালাৰ কম্বিনেশ্যনো যথেষ্ট ধুনীয়া এইটো আৰু এইটো আহিব ইয়াৰে মৰম লগা এটা ধুনীয়া ব্লাউজৰ পিচ আৰু এইযোৰ কাপোৰ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 3000 টকা ভাল লাগিলে এইযোৰৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ পটাপট বুকিং কৰি ল'ব কাৰণ এইখিনি কাপোৰ আমাৰ ভিডিঅ' দিয়াৰ লগে লগে প্ৰায় শেষ হৈ থাকে আৰু বহুতখিনি একেটা কালাৰতে অৰ্ডাৰ আহি যায় কিন্তু আমি ছেম কালাৰ নবনাওঁ অকণমান ইফাল সিফাল কৰি দিওঁ গতিকে এটা পিচ এটা এবাৰে এভেইলেবল হ'ব নেক্সট এটা কালাৰ দেখাইছো চাব এইটো এটা চাব এইটো বিৰাট ধুনীয়া এইটো একদম লাইট চি গ্ৰীণ কালাৰটোত আছে লাইট চি গ্ৰীণত আপোনাৰ এবাৰ চিলভাৰ ৱৰ্কত কাম কৰা হৈছে অকণমান ফেঞ্চি লুকছত যদি বিচাৰে এনেকৈ চিলভাৰ ৱৰ্কত ল'ব পাৰে চিলভাৰ ৱৰ্কত আপোনাৰ হোৱাইট মিনা দি কৰা হৈছে কামখিনি গোটেই কামখিনি আপোনাৰ চিলভাৰ ৱৰ্কত থাকিব মাত্ৰ আপোনাৰ মিনা বুটাখিনি অকণমান হোৱাইটত থাকিব এখন দেখিছে ডিজাইনটো সম্পূৰ্ণ চিলভাৰ ৱৰ্কত আছে যিসকলে অকণমান ফেঞ্চি লুকছত বিচাৰে তেওঁলোকে এইটো চাব পাৰে গুণাৰ ৱৰ্কত যিসকলে বেছি বিচাৰে তেওঁলোকে এই কাপোৰযোৰ ধুনীয়াকৈ ল'ব পাৰিব আৰু ইয়াৰ এখন থাকিব ধুনীয়া মেখেলা ৱৰ্কখিনি একদম চাইনিং কৰি আছে দেখিছে এইটো কালাৰ বিৰাট মৰম লগা হয় চফ্ট কালাৰ আৰু লগত থাকিব এটা ধুনীয়া ব্লাউজৰ পিচ আৰু এইটো যোৰাও যদি আপোনালোকৰ ভাল লাগিছে ব্লাউজত এনেকৈ বুটা কামেই থাকিব গোটেইকেইটা ব্লাউজৰ পিছতে প্ৰায় বুটা ৱৰ্ক থাকে আৰু এইযোৰ কাপোৰ আপোনালোকে যদি ভাল লাগে এইযোৰ স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰিব আৰু ইয়াৰো প্ৰাইজ আহিব মাত্ৰ 3000 টকা মাত্ৰ 3000 টকাতে বুকিং কৰিব পাৰিব আমি যিমান পাৰোঁ আপোনালোকলৈ নতুন নতুন কালেকশ্যন সদায় আনিবলৈ চেষ্টা কৰোঁ আপোনালোকক সদায় নতুন কিবা এটা দেখাবলৈ চেষ্টা কৰোঁ আৰু একেবাৰে শেষত দেখাইছোঁ এইটো এটা কালাৰ ডাৰ্ক একেবাৰে যিটো হালধি ৰঙৰ মাষ্টাৰ্ড য়েল্লো টাইপটোত হ'ব দেখিছে কালাৰটো বিৰাট ধুনীয়া হ'ব এইটো একদম ডাৰ্ক মাষ্টাৰ্ড য়েল্লো কালাৰটোত থাকিব দেখিছে আৰু গোটেই ৱৰ্কখিনি কফিত থাকিব মেৰুনত থাকিব মেৰুন আৰু গল্ডেন ৱৰ্ক থাকিব আৰু মাজে মাজে য়েল্লো থাকিব এইটো আহিব ইয়াৰ ধুনীয়া এখন চাদৰ কালাৰ কম্বিনেশ্যন এযোৰ যথেষ্ট ধুনীয়া হয় আৰু লগত থাকিব এখন মেখেলা এখন আহিব মেখেলা এখন আহিব চাব ধুনীয়া মেখেলা এৰে দেখিছেনে মেখেলা গোটেইখিনি ৱৰ্কখিনি হেভি আৰু য়েল্লো বুটাটো যথেষ্ট ব্ৰাইট হৈ গৈছে কাপোৰযোৰত য়েল্লো আৰু গুণাৰ ৱৰ্কত থাকিব এখন আহিব মেখেলা আৰু লগত থাকিব এটা ধুনীয়া ব্লাউজৰ পিচ এইটো আহিব ব্লাউজৰ পিচ আৰু এইযোৰ কাপোৰ যদি আপোনালোকৰ ভাল লাগিছে পচন্দৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰে আৰু ইয়াৰো প্ৰাইজ একেই আহিব মাত্ৰ 3000 টকা মাত্ৰ 3000 টকাতে ল'ব পাৰিব এইযোৰ কাপোৰ আমাৰ পৰা স্ক্ৰীনশ্বট লৈ ৰাখিব আৰু আমাৰ কালেকশ্যনসমূহ আপোনালোকে চাই কেনেকুৱা পাইছে জনাব আমি যিমান পাৰোঁ আপোনালোকক সদায় নতুন কিবা এটা দেখাবলৈ সদায় চেষ্টা কৰি থাকোঁ
আৰু যি আমাৰ ভিডিঅ' যিসকলে প্ৰথম চাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।